হেল্ল' ৰাইজ, নমস্কাৰ। মই নিমিষা। আশা কৰোঁ সকলো কুশলে আছে। আৰু এয়া গধূলিৰ 6টা বাজিছে, মই ডিউটিৰ পৰা ওলালোঁ। কিন্তু হ'লে কি হ'ব, এটা কামৰ পৰাহে ওলাইছোঁ। বাকী মোৰ অকলশৰীয়া সংসাৰখনৰ যোৰা টাপলি মাৰিবলৈ বজাৰ সমাৰটো কৰিবলৈ আছেই। ৰুমত আলু দাইলৰ পৰা আদি কৰি শাক পাচলি একো এটাই নাই, আৰু নিনিলেওতো নহ'ব, নিজে খাবলৈতো নিজেই কৰিব লাগিব নহয়নে? আৰু সেয়ে আমাৰ জুৰিবাৰ লগত মই গৈ আছোঁ এতিয়া বজাৰলৈ। বাকী বজাৰখিনিতো কৰা হৈ গ'ল, এতিয়া পাচলি লৈ ল'লোঁ। আজি সাংঘাতিক গৰম, ৰ'দটো দিনত বহুত বেছি দিছিল, সেইকাৰণে গৰমো বহুত বেছি পৰিছে। কি কৰিব, নিজৰ কৰিবলগীয়াখিনিতো কৰিবই লাগিব। আৰু এয়া ঘামি জামি দুটাকৈ মোনা দাঙি মই ঘামি জামি গৰমত অৱস্থা বেয়া। সঁচাকৈ দিনটোৰ শেষত একদম ভাগৰি পৰা যায়। ৰাতিপুৱা 8টাৰ পৰা 6টালৈকে ডিউটিত সমস্ত কাম কৰা, তাৰ আগতে শুই উঠি 6টা বজাৰ পৰা শুই উঠি ৰুমৰ কামখিনিতো আছেই। বাকী গধূলি সময়খিনি, গধূলিৰ পৰা ৰাতিলৈকে যেতিয়া ৰুমতেই থকা হয়, তেতিয়া নিজৰ কামখিনি কৰি ল'ব পাৰি আৰু ধুনীয়াকৈ। এয়া মই মোৰ কৰিবলগীয়াখিনি কৰি ল'লোঁ, আৰু এয়া মই আজৰি গা পা ধুই এতিয়া আৰু বিশেষ কাম তেনেকৈ নাই। ৰুমো চাফা কৰা হৈ গ'ল, সকলোখিনি কৰিলোঁ। ভগৱানকো ধূপ চাকি প্ৰসাদ আগবঢ়ালোঁ। ভিডিঅ'টো যদি শেষলৈকে চাইছে তেতিয়াহ'লে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা। পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। আজিলৈ মৰমেৰে আদৰেৰে বিদায়। থেংক ইউ।